হেল্ল' ডাক্তৰ, মোৰ উশাহ ল'বলৈ অসুবিধা হৈছে, আপুনি প্লিজ সোনকালে আহক। ফোনটোৰ শিমূৰৰ পৰা যেতিয়াই শুনিলোঁ ৰোগীৰ কৰ্কশ আৰ্তনাদ, মই থমকি ৰ'ব নোৱাৰিলোঁ। ৰাতিৰ ভাত সাজ খাবলৈ বহাৰ পৰা উঠি লগে লগে ৰোগীৰ বিচনা পালোঁ। চিষ্টাৰ, অক্সিজেনটো লগাই দিয়ক, ফাষ্ট, কুইক। অলপ দীঘলকৈ উশাহ লওকচোন। এতিয়া আৰাম পাইছেনে? চিষ্টাৰ, এইটো ইনজেকশ্যন দিয়ক, কুইক কুইক, ফাষ্ট। ৰ'ব নোৱাৰোঁ মই, অকামিলা হয়। সেনানী যে মই জীৱনৰ, যুঁজাৰু মই সাহসৰ, মই যে চিকিৎসক। পলে পলে যেতিয়া আমনি কৰে ৰোগ ব্যাধিৰ নানা যন্ত্ৰণাই শৰীৰত, আগুৱাই আহিব লাগিব মই, সাহস হৈ থিয় হ'ব লাগিব। আৰ্তজনৰ কাষত মই যে এজন চিকিৎসক। জাতি, ধৰ্ম, ভাষা, বৰ্ণৰ মোৰ বাবে নাই একো বিচাৰ। অনুকম্পা আৰু অনুপানেই মোৰ প্ৰধান আধাৰ। সেনানী মই জীৱনৰ, যুঁজাৰু মই সাহসৰ, মই যে চিকিৎসক। ছাৰ, পেচেণ্টজনৰ অৱস্থা সংকটজনক, ICUত শ্বিফ্ট কৰাব লাগিব। ছাৰ, এওঁক ৰেফাৰ কৰিব লাগিব। অ'কে চিষ্টাৰ, লেট মি চেক। য়েছ, ইট ইজ ক্ৰিটিকেল। গাৰ্জেন কোন আছে? মাতি দিয়কচোন। আপোন পৰ নাই, নাই কোনো বিচাৰ, সকলো ৰোগেই শত্ৰু আমাৰ। যদিও আমাৰ চিকিৎসাৰ উপাদান সীমিত, তথাপিও কৰোঁ আমি চেষ্টা অহৰহ। আমি হ'ব লাগিব সেনানী জীৱনৰ, যুঁজাৰু সাহসৰ, আমি যে একোজন চিকিৎসক। ছাৰ, ৰোগীজনৰ উশাহ নিশাহ বন্ধ হৈ পৰিছে দেখোন। অ' গড, MI হোৱা নাইতো? ছাৰ, গাৰ্জেনে এতিয়া আমাক সোধাই নেৰিব, আমি গাফিলতি কৰা বুলি ক'ব। ৰ'ব, মই খবৰটো জনাই আছোঁ। আমি দুখিত, আপোনাৰ ৰোগীজনক বচাব নোৱাৰিলোঁ। আচলতে তেওঁক ICU, কিন্তু আমাৰ ইয়াত সুবিধা নাই। ঐ ডাক্তৰ, কি ক'লি? কি চাই আছা? মাৰ ইয়াক। উফ, ৰ'বচোন ৰ'বচোন, উফ, কেতিয়াবা সফল, যদিও কেতিয়াবা বিফল। কেতিয়াবা পাওঁ প্ৰশংসা, কেতিয়াবা তিৰস্কাৰ, নিন্দা আৰু লাঞ্ছনা। আমাৰো আছে কিছু সীমাবদ্ধতা। আমাক বুজিবলৈ কোনেও যে নকৰে অকণো চেষ্টা। তথাপিও আমিয়েই হওঁ সেনানী জীৱনৰ, যুঁজাৰু সাহসৰ, আমি যে চিকিৎসক। আমিও হ'ব পাৰোঁ ৰোগীয়া, কৰি যাওঁ নিস্বাৰ্থ সেৱা, তথাপিও ৰাখোঁ অব্যাহত চেষ্টা। আমাৰো মনোবৃত্তি বুজা সকলোৱে, নকৰিবা আধৰুৱা আমাৰ অভিপ্ৰায়, আমাৰ সুচেষ্টা। আপোনাক সহায় কৰিবলৈ আমাকো সহায় কৰিবা, ভুল বুজাবুজিৰে আমাক প্ৰহাৰ নকৰিবা। আমাৰো যে আছে এটি মন, এটি প্ৰাণ আৰু এটি জীৱন। সকলো হওক সুস্বাস্থ্যৰ গৰাকী, না হওক পৃথিৱীৰ সমস্ত ব্যাধি। আমি সদায় কৰোঁ প্ৰাৰ্থনা, সেনানী আমি জীৱনৰ, যুঁজাৰু আমি সাহসৰ, আমি যে একোজন চিকিৎসক। আমি নিবিচাৰোঁ ভগৱানৰ আসন, আমাৰ পৰা নিবিচাৰিব অলৌকিকতা। আমি মাথো কৰ্তব্য পালন কৰোঁ, সাধ্য অনুসৰি সকলো চেষ্টা কৰোঁ। কিন্তু আমাৰ কথাও বুজি ল'বা, আমিও যে তোমালোকৰ দৰেই মানুহ। আমাৰো আছে পৰিয়াল, আমাৰো আছে আপোন, আমাৰো আছে সপোন। সেনানী আমি জীৱনৰ, যুঁজাৰু আমি সাহসৰ, আমি যে একোজন চিকিৎসক।